যোৱাকালি আজি 15 আগষ্ট উপলক্ষে আমাৰ যি নাওকাটা চকত ই ৰিক্সা সন্থাৰ উদ্যোগত যি স্বাধীনতা দিৱস উদযাপন কৰা হৈছিলে, এইটো অকল আমি নাওকাটা ই ৰিক্সা সন্থাৰ উদ্যোগত কৰিছিলোঁ। ইয়াত কোনো UPPL দলৰ ফালৰ উদ্যোগত এই স্বাধীনতা উদযাপন কৰা হোৱা নাছিলে। আৰু যিটো আমাৰ কালি যিটো দুৰ্ভাগ্যতাবশতঃ এটা ঘটনা হৈ গ'ল, অনাকাংক্ষিত ঘটনা হৈ গ'ল, ইয়াৰ কাৰণে আমি ই ৰিক্সা সন্থাই আমি ক্ষমা বিচাৰিছোঁ যে আমাৰ দলৰ আমাৰ কৰ্মীৰ মানে ভুলৰ কাৰণে আমাৰ যিটো স্বাধীনতা যিটো পতাকা, সেইটো পতাকা যেনেধৰণে তাৰমানে কৰিব লাগিছিল এনেধৰণে কৰা নোহোৱাৰ ফলত আমাৰ যিটো তাৰমানে জাতীয় পতাকা যিটো বিসংগতি ঘটিল, তাৰ বাবে আমি ই ৰিক্সা সন্থাই আমি ৰাইজৰ ওচৰত আমি ক্ষমা কৰিছোঁ। আৰু ইয়াত UPPL দলৰ কোনো নেতা কৰ্মী ইয়াত মানে জড়িত নাই। UPPL দলৰ উদ্যোগত এই যিটো স্বাধীনতা দিৱস উদযাপন এইটো হোৱা নাই, এইটো মাত্ৰ হৈছিল আমাৰ নাওকাটা ই ৰিক্সা সন্থাৰ উদ্যোগতে হৈছিল। গতিকে ইয়াত UPPL দলৰ যিটো বিৰুদ্ধে যিটো এটা নিউজ বাজি আছে, এইটো সম্পূৰ্ণ ভিত্তিহীন মিছা। ইয়াৰ বাবে আমি ই ৰিক্সা সন্থা আমি ধিক্ষাৰ দিছোঁ। ইয়াৰ বাবে ইয়াত UPPLৰ কোনো মানে নেতা কৰ্মী জড়িত নাই। আমি তেওঁলোকক পতাকা উত্তোলন কৰাৰ কাৰণেহে আমি নিমন্ত্ৰণ কৰিছিলোঁ, বিশেষ একো নাই। যিহেতু যিকেইটা মানে নিউজ চেনেলে তাৰমানে এই মানে যোৱাকালিৰ যিটো মানে অপপ্ৰচাৰ চলাই আছে নিউজত, এইটো অপপ্ৰচাৰ বন্ধ কৰিবলৈ আমি নাওকাটা ই ৰিক্সা সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। যোৱাকালি আমি পতাকা উত্তোলনৰ কাৰণে আমাৰ UPPL দলৰ নেতা প্ৰদীপ নাৰ্জাৰীদেৱক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতক ব্লেম দি এটা মানে নিউজ মানে ভুলকৈ বজাই আছে, তেতিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি আমাৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি এইটো আমি জনাইছোঁ যে আমাৰ UPPL নেতাজন ইয়াত কোনো মানে ইনভলভ নাই বা দোষী নহয়। ইয়াৰ কাৰণে আমি ই ৰিক্সা সন্থাৰ বিষয়ববীয়াসকলে ইয়াৰ কাৰণে আমি দুখ প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। আমাৰ যোৱাকালি যে আমাৰ ৭৮তম স্বাধীনতা দিৱস আমি ই ৰিক্সা সন্থাই উদযাপন কৰিছিলোঁ, তাত এটা আমাৰ মানে বিশৃংখল হৈ গ'ল। মানে পতাকাখন আমাৰ উত্তোলন কৰাৰ আগতে মানে পৰি গ'ল। এই কথাখিনিকে নিউজ চেনেলবিলাকে তাৰমানে দুই এটা নিউজ চেনেলে মানে বেলেগকৈ বজাই আছে, মানে ইয়াতে মানে UPPL জড়িত কিবাকিবি, মানে এইটো কথা আমাৰ দৃষ্টিগোচৰ হৈছে। ইয়াত আমাৰ কোনো ৰাজনৈতিক দলৰ নেতা জড়িত নাই। আমি আমাৰ নাওকাটা ই ৰিক্সা সন্থাৰ উদ্যোগত আমি কাৰ্যসূচীটো পালন কৰিছিলোঁ। গতিকে আমি ইয়াতে বিভিন্ন দলৰ সদস্যক নিমন্ত্ৰণ দিছোঁ। UPPLৰ আছে, BJPৰ আছে, আমাৰ BPFৰ আছে। আমি প্ৰায় সকলোবিলাককে নিমন্ত্ৰণ দিছোঁ আৰু তেখেতসকলে মানে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছিলে। গতিকে কিবা এটা মানে ইয়াতে বিশৃংখল হৈ গ'ল। গতিকে এইটো আমি যে UPPLৰ উদ্যোগত অনুষ্ঠিত কৰিছোঁ এইটো উৎসৱ, এইটো ভিত্তিহীন কথা। গতিকে এইটো বন্ধ হ'ব লাগে। এই নিউজটো যি চেনেলে মানে প্ৰচাৰ কৰিছিলে, গতিকে অতি শীঘ্ৰে মানে তেখেতসকলে বন্ধ কৰিব লাগে। আৰু UPPL বা BJP হওক, যিকোনো দলেই হওক, ইয়াতে কোনো জড়িত নাই। গতিকে তেখেতসকলৰ কোনো দুখ নাই। দুখটো আমাৰ হৈছে, আমাৰ ই ৰিক্সা সন্থাৰ মানে আমাৰ কিবা এটা ভুল হৈ গ'ল আৰু। গতিকে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ সমূহ ৰাইজৰ ওচৰত। গতিকে যাতে এইটো নিউজ আৰু তেখেতসকলে নবজায়। ইয়াত কোনো ৰাজনৈতিক শক্তি জড়িত নাই। আমাৰ এইটো ব্যক্তিগত ই ৰিক্সা সন্থাৰ আমাৰ ব্যক্তিগত কাৰ্যসূচী। গতিকে এইখিনিয়ে ক'বলগীয়া। নাওকাটা ই ৰিক্সা সন্থাৰ সৌজন্যত যোৱাবেলিও আমি 15 আগষ্ট স্বাধীনতা উত্থাপন কৰিছিলোঁ। যোৱাবাৰ আমাৰ সুকলমে গ'ল। যোৱাত আমি সেই ল'ৰাটোকে আমি ফ্লেগখন দায়িত্ব দিছিলোঁ। এইবাৰ ব্যতিক্ৰমীভাৱে ফ্লেগখন পৰি গ'ল আমাৰ যি ই ৰিক্সা সন্থাই, তাৰ গতিকে আমি অসাৱধানৰ কাৰণে পৰি গ'ল। যোৱা কাৰণে আমি উত্তোলক শ্ৰী প্ৰদীপ নাৰ্জাৰীক আমি উদ্বোধন কৰিবলৈ মাতিছিলোঁ। তেখেত কোনো দায়ী নহয়। তেখেতক প্ৰায় চেনেলবিলাকে বা হেৰিবিলাকে দায়িত্ব দিছে, বেয়াকৈ লিখিছে আৰু দায়িত্ব দিছে, সেইটো জানো নকৰে। কিবা ক'লে আমাৰ ই ৰিক্সা সন্থাই কওক। আমি সেই ভুলটো আমি মাথা পাতি লৈছোঁ আৰু আমি প্ৰত্যেক ভাৰতবাসী আৰু অসমবাসীক আমি ভুল হোৱা বুলি মাফ খুজিছোঁ। আৰু তেখেতসকলৰ মাজৰ এজন ভাই বুলি আমাক সামৰি লওক। আৰু আমি অৰ্ধ শিক্ষিত, তেনেকুৱাকৈ আমাৰ অভিজ্ঞও নাই। আমি তথাপিও ওচৰত 2-4জনক সুধিছিলোঁ, ভুল হৈ গ'ল। তাৰ গতিকে আমাৰ এইখিনি ক'বলগীয়া। আৰু সদশেষত ক'লোঁ, প্ৰদীপ নাৰ্জাৰী UPPL কোনো দায়ী নহয়, ইয়াত জড়িত নাই। আমি ই ৰিক্সা সন্থাই দায়ী আৰু ই ৰিক্সা সন্থাই আমি আমন্ত্ৰণ কৰি মাতি আনিছিলোঁ তেখেতক। এইখিনিয়ে ক'বলগীয়া। অতিথিয়ে আমি UPPLৰ পৰাই মাতিছিলোঁ। হাংগামা
হাংগামা স্বৰ্গীয়াৰী VCDC আৰু কলিংগনাথ গাঁওবুঢ়া বেটাগাঁও ৰিদীপ কুমাৰ ৰাজবংশী BJP আকৌ জয়ন্ত বসুমতাৰী তেখেত অৱসৰপ্ৰাপ্ত চাকৰিয়াল আৰু দিগন্ত কলিতা BPF যুৱক BPF কপিল বড়োক মাতিছিলোঁ তেখেত অনুপস্থিত তাৰপৰা মোমাই বড়ো কাৰ্তিক তেখেতকো নিমন্ত্ৰণ দিছিলোঁ তেখেতো উপস্থিত আছে প্ৰায় সংগঠনৰ প্ৰায় দলৰে গণ্যমান্য ব্যক্তি আমাৰ ইয়াতে উপস্থিত আছে এইখিনি নহয় আমি নিজে গোটাইখিনি ল'ৰাই যাই তেখেতক নিমন্ত্ৰণ দিছোঁ আমাৰ তাৰমানে এটা সিদ্ধান্ত হৈছিল যে কাক এইবাৰ মাতিব তাৰপৰা সকলে ক'লে আমাৰ যিহেতুকে ওচৰত একদম তেখেত আমাৰ ওচৰৰে উদয়মান নেতা তেখেতকে আমি নিমন্ত্ৰণ দিয়াই ভাল বেলেগক মাতিলে পলম হয় আহি নাপায় আৰু আমাৰ তোৰ এটা ল'ৰা সেইকাৰণে তেখেতকে আমি এইবাৰ নিমন্ত্ৰণ দিওঁ বুলি আমি হেৰি হিচাপে মাতিছোঁ নহয় আনতো হয় আমাৰ গোটাই কমিটি সিদ্ধান্ত মৰ্মে আমি বিচাৰিছোঁ সেইটো তেখেতসকলে যোনে ভুল সিদ্ধান্ত দিছে সেইটো তেখেতসকলে ভুল বিচাৰিছে কিন্তু আমি নিজে তেখেতক মাতিছোঁ